নমস্কাৰ, আজি পুনৰ মোৰ মিনি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। এইপিনে আমি পালোহি বৰপথাৰ। অৱস্থা বহুত বেয়া, সেইটো কাৰণে মানে একো ভিডিঅ' চিডিঅ' কৰিবলৈ নগ'লোঁ। ৰাস্তাটো শুই আহিছোঁ। ঐ আকৌ খাবি হা, ঐ ৰাখি ভোক লাগিছে, 12টা বাজি গ'ল। সেইটো কাৰণে এইপিনে কৃষ্ণাই বনাইছিলে মেগী, বৰমাক কৈছিলোঁ। এতিয়া আমি খাই লৈছোঁ দেই মেগী পকৰি। আমাৰ বিহুতম টিমটোৰ বিহু প্ৰদৰ্শন। এইফালে মই বহি আছো, এইপিনে ৰাখি আছে লগত, বাকী সোপা গ'ল বিহু চাবলে। তাতো ভাগ নহ'ল, সেইকাৰণে গাড়ী পাই চাই আছো আমি। এয়া দিন বহুত গৰম, এইপিনে দাইল পৰিলে, এইপিনে মই ভাতটো খাই লওঁ, তাৰপিছতে আমি নাচিমগৈ। বৰপথাৰত আছিলে সবতাত আছে জানো গম নাপাওঁ, তাৰপিছতে নাচিমগৈ আৰু ক'ৰবাত আমি। এইফালে খাই আছে চবেই। এইফালে আমি এতিয়া পালোহি বৰপথাৰ, আৰু ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। আৰু এয়া আমাৰ মৰমৰ হিয়াৰ আমঠু জুবিন দাকো শ্ৰদ্ধাঞ্জলি মানে জনালে। ইয়াতো নথকা ইয়াতো নথকাই আছে। এই হাগিব লাগিছে, এইও হাগিব লাগিছে। এই হেৰি আজি নহয় বাবুও হাগিব লাগিছে। হাগিব লাগিছে নাই? আচলতে হাগিব লাগিছে নাই? লাগিছে আজি লাগিছে। ৰাতিপুৱা হ'লগে আৰু আমি এতিয়া গৈ আছোঁ। ক'ত? আমি এতিয়া গৈ আছোঁ বোকাখাট। আৰু প্ৰগ্ৰেম আছে গৈ আছোঁ আমি। চাই থাকিব আপোনালোকে। অকণমান ক্লিপকৈ দেখাইছোঁ, গাটো বেয়া আছে। এইপিনে পোহৰ হ'ল। বেয়া লাগিছে নি বাৰু? কেনেকুৱা? কৈছোঁ আৰু দেই, মই ৰাতিপুৱাই যে মই নাচিবলৈ মই পাৰিম, মই সেইটো ভবাই নাই বাৰু। অকণ ধুনীয়াই লাগিছে। অভিজ্ঞতা এনেই কেনেকুৱা? অভিজ্ঞতা একদম শুই ইমান বেয়া লগা নাই বাৰু গাটো। নাক মাৰি মানে পূৰা শুই। এতিয়া ৰাতিপুৱা 6টা বাজিছে আৰু কি কৰি আছা? অঁ, এই 6টাত মেকআপ কৰা একদম পৰিৱেশ চাইছে মোৰ বহুত ভাল লাগিছে। মেকআপ কৰি ল'লোঁ, তাৰপিছত আমি এতিয়া নাচিবলৈ ওলাই আহিছোঁ। এতিয়া মানে 5টা, 5:30 বাজি গৈছে দেই। এইপিনে এতিয়া ৰ'দ দিলে আৰু এইপিনে বিহু মাৰি আছে। ইয়াৰ পাছতে আমাৰ কালি ৰাতিপুৱা 6টা বজাত কালিৰ পৰা আহি আজিলৈকে নাচিবলৈ পাইছে। কালি ৰাতি 8:30 বজাতে অহা আৰু এতিয়া ৰাতিপুৱা 6টা বজাত ইহঁতি নাচিবলৈ ওলাইছে। এনে চাহ খাইছোঁ আমি সেই বোকাঘাটত, খং উঠিছে, খাই লওঁ চাহটো।